নমস্কাৰ বন্ধু বান্ধৱীসকল, সুৰুজ মিক্সাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মই পিছত বহি ভিডিঅ' কৰি আছোঁ আৰু আমাক ৰঙিয়া ষ্টেচনলৈকে থ'ব আহিছে বানেশ্বৰ দা। এয়া দেখিছে বানেশ্বৰ দা আৰু বাবু দা আগত আছে, মই পিছত আছোঁ। আমি এটা নতুন ঠাইলৈকে গৈ আছোঁ। আমি মানে বানেদাই নাযায়, বাবু দা আৰু মইহে যাম। আমি গৈ আছোঁ দাৰ্জিলিঙলৈকে। দাৰ্জিলিঙত যাব লাগিলে ৰঙিয়া ষ্টেচনৰ পৰা আমি প্ৰথমতে যাম NGP জংচঙলৈ আৰু সেই NGP জংচঙৰ পৰা যাম আমি ডাইৰেক্ট দাৰ্জিলিঙলৈকে। আৰু এয়া আমাৰ আহি পালে কাঞ্চনজংঘা এক্সপ্ৰেছ। এই এক্সপ্ৰেছখনতে আমি যাম NGPলৈকে। যিহেতু 1.5 ঘণ্টা লেটকৈ আহিছে, আমিও 1.5 ঘণ্টা লেটকৈ পাম চাগে। আৰু হয়, ভাবামতে হয়, 1.5 ঘণ্টা দেৰিকৈ আমি 8:30 বজাত এয়া নিউ জলপাইগুৰি ষ্টেচন আহি পালোঁ। আৰু এই ষ্টেচনৰ পৰা আমি এখন সৰু গাড়ী লৈ দাৰ্জিলিং গৈ আছোঁ। যিহেতু গোটেই ৰাতি ভালকৈ টোপনি হোৱা নাই, আমি সুন্দৰকৈ একাপ গাখীৰ দিয়া চাহ খাই ল'লোঁ। ইয়াতে মাটকা চাহটো খুব ধুনীয়াকৈ বনায় আৰু এই মাটকা চাহটো খাই আমি এতিয়া যাম ডাইৰেক্ট দাৰ্জিলিং। গতিকে ভিডিঅ'বিলাক চাই থাকিব, নতুন ভিডিঅ' আহিব। যিহেতু আমি 2 দিনৰ প্ৰগ্ৰেম কৰি আহিছোঁ, ভাল লাগিলে 3 দিনো থাকি যাব পাৰোঁ। আৰু এনেকৈ আমি এখন সৰু ছুইফ্ট ডিজিয়াৰ এখন ৰেণ্টত লৈ ল'লোঁ। ৰেণ্টত মানে আমি শ্বেয়াৰ কৰি লৈ ল'লোঁ 4জনে। এই গাড়ীখনেই আমাক লৈ যাব ডাইৰেক্ট দাৰ্জিলিঙত থকা মল ৰোডলৈকে। আৰু মল ৰোডত জানে আপোনালোকে সকলোবিলাক হোটেল তাতেই পোৱা যায়। আৰু মদনপুৰ টোলগেটৰ নিচিনা ইয়াতো এখন টোলগেট পালোঁ। সেই টোলগেটখনত ল'লে মাত্ৰ 10 টকা। 10 টকা দিয়ে আমি হোটেল এখনত কিবা খাওঁ বুলি সোমালোঁ। এই যে দেখিছে পৰঠা, এই পৰঠাৰ দাম লৈছে 100 টকাকৈ। আৰু 100 টকা দিয়ে আমি মল ৰোড পালোঁ। মল ৰোড পোৱাৰ পিছত আমি তাৰ পইণ্টতে লাগি থকা হোটেল অনুগ্ৰহ নামৰ হোটেলখন 2 দিনৰ কাৰণে বুক কৰি ল'লোঁ। আৰু বুক কৰি আমি বেছি দেৰি নকৰি অলপ সময় ওলাই গৈ ৰাতি ডিনাৰৰ কাৰণে ওলাই গ'লোঁ। ডিনাৰৰ কাৰণে আমি এখন বেংগলী হোটেলত সোমালোঁ। তাত আমি ফিছ কাৰীৰে ৰাতিৰ সাঁজ খালোঁ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। অহাকালি নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।